নেটৱৰ্ক মাৰ্কেটিং মানে মানুহ ফচোৱা বিজনেছ, মানুহ কামোৰা বিজনেছ, টুপি পিন্ধোৱা বিজনেছ। য়েছ, আমাৰ সমাজত ক'ৰবাত নহয় ক'ৰবাত এই চিন্তা ধাৰণা আজিও আছে। যিসকল লোক এই বিজনেছটোত আছে বা যিসকল লোকে বিজনেছটো কৰি আছে, সেইসকল লোকে কয় যে বিজনেছটো এটা বৰদান, ইয়াতকৈ ধুনীয়া বিজনেছ এই পৃথিৱীত নাই। এই বিজনেছটো ইমান শক্তিশালী যে বিজনেছটোৱে মানুহৰ জীৱন সলনি কৰি দিব পাৰে। আৰু যিসকল লোকে বিজনেছটোত নাই, সেইসকল লোকে কয় যে এইটো এটা টুপি পিন্ধা বিজনেছ, মানুহ ফচোৱা বিজনেছ, প্ৰডাক্ট বিকা বিজনেছ। য়েছ, চ' কোনটো কথা সঁচা? হোৱাটছ দ্য ট্ৰুথ? চ' আপুনি এই বিজনেছটো কৰে বা নকৰে মই নাজানো, কিন্তু আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ এই বিজনেছটোৰ প্ৰতি থকা যিটো কনচেপ্ট তাক কমপ্লিট সলনি কৰি দিব। চ' লেটছ টক এবাউট বিজনেছ। যিকোনো এটা বিজনেছেই নহওক কিয়, সৰুৱে হওক বা ডাঙৰেই নহওক কিয়, যিকোনো এটা বিজনেছ আৰম্ভ কৰিবৰ হ'লে কেইটামান বস্তুৰ প্ৰয়োজন আছে। নম্বৰ 1, ইউ নিড এ স্পেচ টু অপাৰেট। আপোনাৰ এটা জেগাৰ প্ৰয়োজন হ'ব। আপোনাৰ হয়তো ফেক্টৰী লাগিব, শ্ব'ৰুম লাগিব, অফিচ লাগিব, আপোনাৰ টীম লাগিব, ষ্টাফছ লাগিব, এমপ্লয়িজ লাগিব, মেন পাৱাৰ লাগিব, আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ৱৰ্কিং কেপিটেল লাগিব, ফাণ্ডছ লাগিব। আৰু এই গোটেইবোৰ বস্তু যদি এৰেঞ্জ কৰি লয় তেতিয়াহ'লেও বিজনেছ নহ'ব যদি আপোনাৰ প্ৰডাক্ট চেলছ নহয়। বিজনেছ লাগিলে যিয়েই নহওক, ৱেডাৰ ইট ইজ নেটৱৰ্ক মাৰ্কেটিং অৰ নট, এই আটাইবোৰ বস্তুটো লাগিবই। বেলেগ বিজনেছ আৰু নেটৱৰ্ক মাৰ্কেটিং বিজনেছৰ মাজত ডিফাৰেঞ্চ এইটোৱেই যে বেলেগ বিজনেছত এই গোটেইবোৰ বস্তু এৰেঞ্জ কৰাৰ ৰেছপঞ্চিবিলিটি হয় অ'নাৰ বা মালিকজনৰ, কিন্তু নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত এই গোটেইবোৰ বস্তু এৰেঞ্জ কৰাৰ দায়িত্ব থাকে কোম্পানীৰ, আৰু ডিষ্ট্ৰিবিউটৰজনৰ দায়িত্ব হয় কেৱল চেলছ কৰাৰ। নেটৱৰ্ক মাৰ্কেটিঙৰ এই কনচেপ্টটোৰ কাৰণে আটাইতকৈ বেনিফিট হয় এণ্টাৰপ্ৰিনিয়ৰসকলৰ, কাৰণ যিকোনো এটা নতুন ষ্টাৰ্টআপ খুলিবলৈ যাওঁতে গোটেইবোৰ বস্তু চোৱাৰ ৰেছপঞ্চিবিলিটি হয় এণ্টাৰপ্ৰিনিয়ৰজনৰ, কিন্তু নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত এই গোটেইবোৰ বস্তু চাই কোম্পানীয়ে, আৰু এণ্টাৰপ্ৰিনিয়ৰজনৰ কাম হয় কেৱল এটা বস্তুত ফ'কাছ কৰা, আৰু সেইটো হৈছেগৈ চেলছ এণ্ড চেলছ। আৰু কেৱল এটা বস্তুত ফ'কাছ কৰাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ত ছাকচেছৰ প্ৰবেবিলিটি বহুত বেছি বাঢ়ি যায়। এটা বস্তু মনত ৰাখিব যে নেটৱৰ্ক মাৰ্কেটিং কোনো আলাদিনৰ চিৰাগ নহয়, কোনো লটাৰী টিকেট নহয়, কোনো পইচা ঘটাৰ সহজ উপায় বা শ্বৰ্টকাট নহয়। বেলেগ বিজনেছৰ দৰে এইটো এটা ফুল্লি চাইণ্টিফিক এণ্ড লজিকেল বিজনেছ হয়। ৰুল ইজ ভেৰি চিম্পল মাই ডিয়াৰ ফ্ৰেণ্ডছ। আপুনি যদি পইচা দিয়ে তেতিয়াহ'লে আপুনি তাৰ বিনিময়ত কিছুমান প্ৰডাক্টছ পাব, আৰু প্ৰডাক্টছ পাই আপুনি এজ এ কাষ্টমাৰ হৈ আপুনি থাকিব। আৰু যদি আপুনি বিজনেছ হিচাপে লয় তেতিয়াহ'লে আপুনি সেই বিজনেছ কৰিলে ইয়াত আপোনাৰ ইনকাম আহিব। বেলেগ যিকোনো বিজনেছ বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণে কৰাৰ কাৰণে যেনেকৈ বেলেগ বেলেগ ৰিজাল্ট আহে, ঠিক তেনেধৰণে নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণে কৰাৰ কাৰণে, বেলেগ বেলেগ এফৰ্টছ দিয়াৰ কাৰণে বেলেগ বেলেগ ৰিজাল্টছ আহে। কিছুমান মানুহে প্ৰশ্ন কৰে যে ইমানবোৰ পইচা কেনেকৈ দিয়ে? বিশ্বাস কৰক, ইমানবোৰ পইচা সিয়ে পায় যিয়ে ইমানবোৰ বিজনেছ কৰে। আকৌ এবাৰ কৈছোঁ, নেটৱৰ্ক মাৰ্কেটিং ইজ লাইক এনি আদাৰ বিজনেছ। আপুনি ধৰি লওক আপোনাৰ ওচৰত ৰিয়েলমি কোম্পানীৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে। ফৰ এক্সাম্পল, ছাপ'জ আপুনি ৰিয়েলমিৰ কোনোবা এটা মডেলটো যদি বিকে, ধৰি লওক তাত 100 টকাৰ মাৰ্জিন আছে। তাৰ মানে মোবাইল এটা বিকিলে আপুনি 100 টকা মাৰ্জিন পাইছে, তাৰ মানে 100টা মোবাইল যদি বিকে তেতিয়াহ'লে আপোনাৰ 10,000 টকাৰ মাৰ্জিন, আৰু ঠিক তেনেধৰণে 1000টা মোবাইল যদি বিকে তেতিয়াহ'লে আপোনাৰ 10 লাখ টকাৰ মাৰ্জিন। যেনেকৈ ইয়াত আমি জানো যে পাৰ প্ৰডাক্ট পাৰ আইটেম কিমান প্ৰফিট পাম, নেটৱৰ্ক মাৰ্কেটিঙতো আমি জানো যে পাৰ প্ৰডাক্ট পাৰ চেল কিমান প্ৰফিট পাম। কিন্তু বেছি পইচা সিয়ে পাব যিয়ে বেছি চেল কৰিব, বেছি বিজনেছ জেনেৰেট কৰিব। কিছুমান মানুহে এই বিজনেছটো ভুল ধৰণে ষ্টাৰ্ট কৰে, কিছুমান প্ৰডাক্টছ কিনি লয়, ছাপ্লিমেণ্টছ কিনি লয়, মাজে মাজে দুই এজন মানুহক বিজনেছটোৰ বিষয়ে কয়, আৰু জইন হোৱা মাত্ৰ ৰিজাল্ট এক্সপেক্ট কৰে। বিশ্বাস কৰক, যিকোনো মানুহে বিজনেছটোত ছাকচেছফুল হ'ব পাৰে, কিন্তু বেলেগ যিকোনো বিজনেছৰ দৰে ইয়াতো টাইম ইফৰ্ট দিব লাগিব, ইয়াৰ ছিষ্টেমক ফ'ল' কৰিব লাগিব, পেশ্যন থাকিব লাগিব, ডেডিকেশ্যন থাকিব লাগিব, কনচিষ্টেঞ্চি থাকিব লাগিব। আৰু বিশ্বাস কৰক, জীৱনৰ 4-5টা বছৰ ডেডিকেটেডলি কাম কৰিলে এই বিজনেছটোৱে আপোনাৰ এক্সপেক্টেশ্যনৰ বাহিৰে ৰিজাল্ট দিব। চ' ভিডিঅ'টোৰ পৰা যদি কিবা নলেজ পালে, অলপ হ'লেও যদি কনচেপ্টটো আপোনাৰ ক্লিয়াৰ কৰিব পাৰিছোঁ, তেতিয়াহ'লে তলত থকা লাইক বাটনটো ক্লিক কৰি দিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো অলপ জোৰছে প্ৰেছ কৰি দিব। চ' ডেটছ অল, কিপ শ্বাইনিং, কিপ গ্ৰ'য়িং, ডেন্স